নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম স্পোর্ট ইউটিউব চেনেল। বন্ধুসকল, T20 বিশ্বকাপত যোৱাকালি হোৱা ভাৰত আৰু নেদাৰলেণ্ডৰ মাজৰ খেলখনত ভাৰতে নেদাৰলেণ্ডক 56 ৰানত পৰাস্ত কৰে। টছত জয়লাভ কৰি ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে প্ৰথমে বেটিং কৰিব আহি অপেনাৰ কে ৰাহুলে 9 ৰানতে আউট হয়। তাৰ পিছতে ক্ৰিজত আহে বিৰাট কোহলি। ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে ভাৰতক এটা সুন্দৰ স্থিতিলৈ লৈ যায়। অধিনায়ক ৰোহিত শৰ্মাই সুন্দৰ 53 ৰান কৰি আউট হৈ যায়। তাৰ পিছতে আহে নৱপ্ৰজন্মৰ ষ্টাইলিছ বেটছমেন সূৰ্য কুমাৰ যাদৱ। ভাৰতৰ ইতিমধ্যে নয়নমণি হৈ পৰা সূৰ্য কুমাৰ যাদৱে বিৰাট কোহলিৰ সৈতে নেদাৰলেণ্ডক এক শক্তিশালী লক্ষ্য বান্ধি দিয়ে। নেদাৰলেণ্ডে বেটিং কৰি আহি ভাৰতৰ শক্তিশালী বলিঙৰ সন্মুখীন হৈ মাত্ৰ 123 ৰানহে কৰিবলৈ সক্ষম হয়। খেলৰ শেষত প্লেয়াৰ অফ দ্য মেচ সূৰ্য কুমাৰ যাদৱক প্ৰদান কৰা হয়। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বাবদ মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ ধন্যবাদ। জয় আই অসম।